আছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান কৰোনা মহামাৰীয়ে যিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, আপোনালোকে সকলোৱে সতৰ্ক হওক, ঘৰত থাকক, সুৰক্ষিত থাকক। আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ'। আহকচোন চাওঁ ৰেচিপিটোনো কি। ৰেচিপিটো হৈছে কণীৰ আমলেটৰ তৰকাৰী। 3টা কণী আৰু অলপ পিঁয়াজ এটা বাটিত ভাঙি লৈছোঁ। অলপ নিমখ দি ভালদৰে ফেটি লৈছোঁ। ভালদৰে ফেটি ল'ব আপোনালোকেও, যাতে নিমখটো ভালদৰে ঘূল খাই যায়। কেৰাহীত তেল গৰম হৈছে, এতিয়া কণী ফেটি থোৱাখিনি ইয়াত ঢালি দিছোঁ। ভালদৰে লৰাই মেলি কণীটো ফ্ৰাই কৰি ল'ব। চাব যাতে কণীটো নিসিজাকৈ নাথাকে, ভালদৰে সিজি যায়। অকণমান ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ব কণীটো। এনেদৰে মই ৰঙচুৱাকৈ কণী ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। আলুখিনি এনেদৰে বইল কৰি লৈছোঁ। 2টা শুকান জলকীয়া, 2 খিলা তেজপাত, আদা নহৰু, পিঁয়াজ, বিলাহী লৈছোঁ। আনফালে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেজপাত কেইখিলা দি দিছোঁ। তেজপাত কেইখিলা অলপ ভাজি লৈ তাত পিঁয়াজখিনি এড কৰি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব। ইয়াতে শুকান জলকীয়া 2টাও এড কৰি দিছোঁ। শুকান জলকীয়া 2টা এড কৰাৰ পিছত আকৌ পিঁয়াজখিনি ভাজি ল'ব। বিলাহী আৰু নহৰুখিনি ইয়াত এড কৰি দিলোঁ আৰু ভালদৰে ভাজি লৈছোঁ। ভালদৰে পিঁয়াজ বিলাহীখিনি ভাজি ল'ব। অলপ গলিবলৈ কাৰণে অকণমান মই পানী দিছোঁ, যাতে বিলাহীখিনি ধুনীয়াকৈ গলি যায়। বিলাহীখিনি ভালদৰে গলাই ল'ব, নহ'লে ডখৰ হৈ থাকিব। বিলাহী পিঁয়াজখিনি অলপ গলি যোৱাৰ পিছত মই আলুখিনি এড কৰি দিছোঁ। আলুখিনি দিয়াৰ পিছত ভালদৰে গোটেইখিনি মিক্স কৰি ল'ব।
ভালদৰে আপোনালোকে মিক্স কৰি ল'ব। তাৰপিছত হালধি এড কৰিছোঁ জোখ অনুসৰি। আপোনালোকেও নিজৰ অনুমান অনুসৰি হালধি এড কৰিব আৰু নিজৰ অনুমান অনুসৰি নিমখ এড কৰিব। আৰু মই অলপ মিট মছলা এড কৰিছোঁ। আপোনালোকে জিৰা ধনিয়া পাউডাৰ এড কৰিবও পাৰে। আমি বেছিকৈ মছলা নাখাওঁ, সেইবাবে মই মিট মছলাই অলপ ব্যৱহাৰ কৰিছোঁ। আৰু ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত ঢাকনি লগাই 5 মিনিটমানৰ কাৰণে ভিজিবলৈ দিছোঁ। প্ৰায় 5 মিনিটৰ পিছত মই পানী এড কৰিছোঁ। পানী বৰ বেছিও নিদিব, আলুখিনি অকণমান ঢকাকৈ দিব। তাৰপিছত ঢাকনিখন লগাই 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিয়ক। তাৰপিছত ঢাকনিখন উঠাই চাব, বুৰবুৰণিটো অহা দেখিলে পনীৰ পিচকেইটা দি দিব। পনীৰ পিচকেইটা দিয়াৰ পিছত অলপ হিলাই ল'ব। তাৰপিছত ঢাকনিখন লগাই প্ৰায় 2 মিনিটমানৰ কাৰণে সিজিবলৈ দিব। 2 মিনিটমানৰ পিছত ঢাকনিখন উঠাই চাইছোঁ, এনেকুৱা হৈছে। তাৰমানে মোৰ তৰকাৰী ৰেডি। এয়া দেখিছে, মোৰ তৰকাৰী ৰেডি হৈ উঠিছে। খাবলৈও বহুত সোৱাদ হয়, আপোনালোকেও ট্ৰাই কৰি চাব।